নমস্কাৰ। যোৱা 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে গুৱাহাটীৰ আজাৰাৰ CDIত যি 5দিনীয়া প্ৰশিক্ষণ শিবিৰ হৈছিলে, য'ত নেকি অসমীয়া ভাষা পাঠদানৰ ওপৰত শিক্ষাদান কৰা হৈছিলে। আৰু তাতে 7টা জিলাৰ পাৰ্টিচিপেণ্টসকলে পাৰ্টিচিপেট কৰিছিলে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, বাক্সা, নলবাৰী, বৰপেটা, কামৰূপ এনেকৈ কৰি 7টা জিলাৰ পাৰ্টিচিপেণ্ট আছিলে। আৰু প্ৰতিটো জিলাই বিভিন্ন ধৰণৰ কাম কাজ পাইছিলে, তাতে তেওঁলোকক কাম কাজ দিয়া হৈছিলে। তাৰে আজি মই লখিমপুৰ জিলাৰ পাৰ্টিচিপেণ্টসকলে যি ৱৰ্কশ্বীট কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেই সম্পৰ্কে তেওঁলোকে এটা গ্ৰুপ ৱৰ্ক পাইছিলে। আৰু গ্ৰুপ ৱৰ্ক কৰাৰ পাছত তেওঁলোকে যিখিনি গ্ৰুপ ৱৰ্ক কৰিলে তাৰ প্ৰেজেণ্টেশ্যন ভাগটি আপোনালোকৰ কাৰণে মই প্ৰস্তুত কৰি আছোঁ। তো ইয়াতে আপোনালোকে ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণৰূপে চাব, যাতে যি বিষয়টো ইয়াত কোৱা হৈছে আপোনালোকে সম্পূৰ্ণৰূপে বুজি পাব। সেইকাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চাব। আৰু ৱৰ্কশ্বীট প্ৰিপেৰেশ্যন সম্পৰ্কে ইয়াত সম্পূৰ্ণৰূপে ধাৰণা আপোনালোকে পাই যাব, এই বিশ্বাস মোৰ আছে। গতিকে আপোনালোকলৈ আৰু এটি অনুৰোধ কৰিছোঁ যে যদি নতুনকৈ আপোনালোকে আজি চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেধৰণৰ হৈছে, বা এই বিষয়ত আৰু আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে কমেণ্টত আপোনালোকে লিখি জনাব। তো আহক প্ৰথমতে ভিডিঅ'টি চাই লওঁ। আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ 2টা টিম আহিছোঁ। তো আমি আজিৰ যিটো টপিক দিছিলে সেইটো আমি কমপ্লিট কৰিলোঁ আৰু আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিবলৈ আহিছোঁ। যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ। আৰু তাৰ আগত যোৱাকালিৰ যিটো টপিক আছে, আমি একো লিখা নাই ইয়াতে, এইটো ছবিটো কি হয় আৰু ছবিখনত কি কি আছে, জাষ্ট ল'ৰা ছোৱালীয়ে ছবিখন চাই পেলাই কি হয় নামটো ক'ব। তাৰপিছতে আমি ইয়াত বহুকেইটা চৰাইৰ নাম ইয়াত লিখা হৈছে, বৰ্ণবিলাক আছে। তো আমাৰ এইটোৰ বিষয়ে চাগে বন্দনা বাইদেউ ভালকৈ এক্সপ্লেইন কৰিব। অ'কে, এইটো এটা গছ আঁকিছোঁ আৰু গছ ইয়াত চৰাইৰ নাম আছে আৰু ইয়াত চৰাইৰ নাম ল'ৰা ছোৱালী ল'ব। ধৰক এতিয়া কাউৰী আছে, ইয়াত কপৌ আছে, তেওঁলোকে নিজে বাচিব, কাৰণ আমি শব্দ গঠনৰ ওপৰত যিহেতু বনাইছোঁ, তেওঁলোকৰ শব্দ গঠনটো নিজে ভাবি বনাব। তো তাই কোনটো পুলি বুলি ক'লে কোনটো পুলি হয়, কি কি আখৰ লাগে সেইখিনি নিজে বাচিব আৰু বাছি লৈ তেওঁ লিখিব। সেইটো এটা হয়। তাৰপাছত ইয়াত তেনেকুৱা আছে, এই বস্তুটো যিহেতু বাচিব, বাছনি কৰিব আখৰ। পুলি চৰাই বুলি ক'লে পুলি চৰাই পুলি লিখিব। লিখিব ক'ত, তেওঁলোকে এটা এই পেজটো বনাই দিছোঁ যাতে ইয়াত তেওঁ লিখিব পুলি বুলি। তো এনেকুৱা এটা বনাই দিছোঁ। তাৰপাছত বাকী কৈ দিব। বাকী আমি ইয়াত পিকচাৰ দিছোঁ, ছবি চাই খালী ঠাই পূৰ কৰা বুলি। তো ইয়াত এনে চিহ্নটো দি দিছোঁ, ল'ৰা ছোৱালীয়ে চিহ্নটো চাই পেলাই ইয়াত যিটো খালী জেগা আছে, য'ত যিটো আখৰ কম আছে বৰ্ণ, তাত ভৰাই পেলাই এইটো শব্দটো পূৰ কৰিব। তাৰপিছত ইয়াত আমি লৈছোঁ পৈৰব্য। পৰেক্ৰ আছে, পৰেক্ৰৰ পৰা ইয়াত থকা শব্দকেইটাৰ ইয়াত মানে লগ লাগি ইয়াত কি হ'ব, খালী ঠাইত এটা যেনেকৈ দিয়া আছে চেষ্টাটো হৈ প্ৰ আৰু চেষ্টা লগ লাগি প্ৰচেষ্টা হৈছে, আৰু প আৰু ক্ষেপণ লগ লাগি কি হৈ যাব, প্ৰক্ষেপণ। প আৰু জ্বলিত হৈ প্ৰজ্বলিত হৈ যাব। এই বক্সকেইটা সিহঁতে ইয়াত লিখি দিব। তেনেকৈ সিহঁতৰ শব্দৰ যিটো গঠন ক্ষমতা সেইটো বাঢ়িব। তাৰপিছত আমি এটাই বৰ্ণ লৈছোঁ, মাজত ব আছে আৰু বাকী বৰ লগত জড়িত হৈ পেলাই কেইবাটাও শব্দ গঠন হ'ব। তো এটা আমি এক্সাম্পল
আৰু ইয়াত যিবোৰ শব্দ ওলাব বাকী এই ডালবিলাকো যেনিবা ল'ৰা ছোৱালীয়ে লিখিব কাৰণ এনেকুৱা এটা কৰি পেলাই দিলে সিহঁতি আকৰ্ষণ হ'ব আৰু লিখিবলৈ ভাল পাব তো সেইটো কাৰণে আমি এইটো লৈছোঁ মানে এনেকৈ বনাইছোঁ ইয়াত নাই এই পোৱালি পাতা পোৱালি দিছো ইয়াত শব্দ গঠন যেহেতু এতিয়া কিতাপ বুলি ক'লে এটা শব্দ কিন্তু ইয়াত কিতাপ হ'লে পত্ৰ হয় তেনেধৰণে আমি উদাহৰণ দিছোঁ ফুলৰ পৰা শব্দলৈ নতুন শব্দ গঠন কৰা বুলি দিয়া হৈছে ইয়াত ফুলৰ মাজত ইয়াত দিয়া আছে পত্ৰ নিকাচ বন দুৱাৰ গোৱা আৰু বন্টন ইয়াত কিতাপ লিখি দিয়া হৈছে আৰু তেওঁলোকে সেই ফুলৰ পৰা পত্ৰটো তেওঁলোকে আনিব ইয়াত কাম বুলি আমি লিখিছোঁ কাম বন হিচাপ নিকাচ ঘৰ দুৱাৰ তেনেধৰণে তেওঁলোকে শব্দ গঠন কৰিব পাৰিব আমি ইয়াত দিছোঁ ইয়াত প্ৰথমে মাত্ৰা নথকা আমি মাত্ৰা থকা আমি ইয়াত কৰম বুলি লিখা হৈছে কৰমটো এটা শব্দ তাৰপিছত আমি কৰটো আঁতৰাই দিলে খৰম হ'ব খৰটো আঁতৰাই দিয়াৰ পিছত খৰম ইয়াত খৰম বুলি তেওঁলোকে বুজি পাব আৰু খৰটো আঁতৰাই দিয়াৰ পিছত ইয়াত গৰম তেনেকুৱা ধৰণে আমি টিএলএমৰ সহায়ত তেওঁলোকে শব্দ গঠন কৰিবলৈ শিকোৱা হ'ব তো ক্ষমা বিচাৰিছোঁ আমি বহুত মানে যেনেকৈ এক্সপ্লেইন কৰিব লাগিছিলে সেনেকৈ নহ'লগৈ কাৰণ আৰু কেইটামান বাকী আছে আমাৰ ইয়াতে মোৰ ওচৰত কেইখনমান কাৰ্ড আছে কাৰ্ডত স্বৰ চিহ্ন লগা বৰ্ণ আৰু নথকা বৰ্ণ কিছুমান আমি এনেকৈ দি দিছোঁ ওপৰত ল ড উ ম সি আমি ছাত্ৰ ছাত্ৰীক সুধিব পাৰিম যে এই বৰ্ণকেইটা লগ লাগি এটা শব্দ হ'ব সেইটো কি ইয়াত লগ লগালে সিহঁতে পাৰিব বা নোৱাৰিব পাৰে ইয়াতে লগ লগাই দিলে হৈ যাব ল সি ম ভূ ৰ লখিমপুৰটো সিহঁতে তেতিয়া ক'ব জানিব আৰু লখিমপুৰ যে এখন জিলাৰ নাম সেইটো সিহঁতে জানিব তেনেকৈ আমি গোটেইখন জিলাৰ নাম তেনেকৈ লিখি আছে ইয়াতে আছে বৰপেটা ধেমাজি কামৰূপ নলবাৰী আৰু শিৱসাগৰ তেনেকৈ এটা এটাকৈ শব্দবিলাক ভগাই দিয়া হৈছে মোৰ লগত এটা শব্দ গঠন আছে যেনেকৈ মই কি কৰিছোঁ স্বৰ বৰ্ণকেইটা দি দিছোঁ আৰু স্বৰ চিহ্ন যিহেতু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে স্বৰ চিহ্নকেইটা চিনি পাবই গতিকে কোনটো স্বৰ বৰ্ণৰ পৰা যোনটো আহিছে মানে যোনটো স্বৰ চিহ্ন আহিছে সেইটো তেনেকৈ ভ যোগ আ যোগ ত তেনেকৈ দি দিছোঁ নহয় ভাত ভত আকাৰে ভা দন্তীয়া ত তেনেকৈ ভাত আৰু ক যোগ আ যোগ হচৌ যোগ ৰ যোগ দীৰ্ঘই কাউৰী ঠিক তেনেকৈ শব্দ কেইটামান দি দিয়া হৈছে তেনেকৈ শব্দ গঠন কৰিবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব যোগটো দিবলৈ মানে আমি যিটো বুজিলোঁ ধৰক যদি কমলা ক যোগ ম যোগ লা তেনেকৈ কমলা দিব নোৱাৰিব আমি বুজাটো আৰু যদি আৰু কোনোবাই এইটো বিষয়ত ক'ব পাৰে যদি বৰ্ণবিন্যাসটো সম্পূৰ্ণ হোৱা নাই গঠন সেইটো প্ৰক্ৰিয়াটোহে হৈছে লত আকাৰে লা কমলাটো ধৰক ক যোগ ম যোগ ল যোগ আ দিলে মানে ভুল নহ'ব কিন্তু কমলা ক যোগ ম যোগ লত আকাৰে লা যদি লগতে দিয়া হ'ব কিন্তু তেতিয়া ভুল নহয় যোগ চিনটো তেতিয়া নাহিব মানে আৰু এটা আছে শেষৰ বৰ্ণৰ লগত শব্দটোৰ শেষত আল লগ হ'ব লাগিব গতিকে ৰ দন্তীয় স আছে আল এইফালে কি হ'ব ৰখাল হ'ব ঠিক তেনেকৈ আমি এটা বনাইছিলোঁ আৰু এটা আছে প্ৰায়কেইটা হৈ গৈছে তো আমি এটা শব্দৰ জালৰ কথা কালি ওলাই আছিল গতিকে আমি বাকচত কিছুমান শব্দ ভৰাই দিছোঁ বাকচত থকা বৰ্ণবোৰৰ পৰা শব্দ গঠন কৰা সেইটো সকলোৱে কালি কৰিলে তথাপিও সহজভাৱে দি দিছোঁ আৰু ইয়াত কিছুমান আমি শব্দ বাকচত ভৰাই দিছোঁ যেনে বগীয় জলকাৰে যা গ দীৰ্ঘইকাৰ পদ দীৰ্ঘকাৰ হ্ৰস্বউ আ ৰ দীৰ্ঘইকাৰ খ দীৰ্ঘইকাৰে সি
দন্তীয় সৎ হচৌকাৰ অন্তস্থ ইয়তাকাৰ ইয়া তেনেকৈ কিছুমান আমি বৰ্ণ ভৰাই দিছোঁ আৰু সেই বৰ্ণবোৰৰ পৰা তেওঁলোকে শব্দ গঠন কৰিব যিমান পাৰে শব্দ গঠন কৰিব আমি তেনেকৈ শব্দবিলাক এইটো কাৰণে লিখি দিছোঁ ইয়াত কাৰণ পিছত সুবিধা হ'ব শিকাবলৈ পূজা পূজাৰী জানুৱাৰী বগৰী বনৰীয়া গৰখীয়া তেনেকৈ যিমানবিলাক শব্দ পাৰে তেওঁলোকে তেনেধৰণৰ শব্দ তৈয়াৰ কৰিব আৰু ইয়াত এইটো কৰিলে উচ্চাৰণতো সুবিধা হ'ব যদি মৌখিকভাৱে কৰা যায় উচ্চাৰণত সুবিধা হ'ব কিন্তু আমি ইয়াত সহজ কৰিছোঁ যুক্তাক্ষৰ ইয়াত ব্যৱহাৰ কৰা নাই গতিকে আমাৰ ইমানেই আছিল ধন্যবাদ কিবা যদি ইয়াৰ ওপৰত ক'ব পাৰে কাৰণ যোৱাকালি যোনে বৰ্ড মিটিং কৰিছিলে ন যেতিয়া আমি তাতে যদি আমি লিপিবদ্ধ কৰি দিওঁ তেতিয়া চবৰে কাৰণে ভাল হ'ব থাকি যাব আপোনালোকে যেতিয়া তেনেকুৱা কিবা এটা দিয়ে নিৰ্দেশনাটো লগতে কৰি দিয়ক এনেকৈ লিখি দিয়া দি দিছে ন তাৰপিছত থকা বৰ্ণবোৰৰ পৰা শব্দ গঠন কৰে আৰু DLM ইউজ কৰোঁতে কিবা দিছে বাকী ভালে হৈছে আপোনালোকে এই ভিডিঅ'টিত দেখিলে যে ৱৰ্কশ্বীট কেনেধৰণে প্ৰিপেৰেশ্যন কৰা হয় সেই সম্পৰ্কে এওঁলোকে গ্ৰুপত যিখিনি কাম কাজ কৰিছিলে সেইখিনি প্ৰেজেণ্টেশ্যন কৰিলে তো কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকি গ'ল কিবা যদি আৰু জানিবলৈ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু আমি চেষ্টা কৰিম সেইখিনি আপোনালোকৰ কাৰণে ক্লিয়াৰ কৰিব ধন্যবাদ আজিৰ ভিডিঅ'টি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চালে তাৰ কাৰণে আশা কৰিছোঁ ভৱিষ্যতলৈকে এনেদৰে সহযোগিতা আগবঢ়াব আজিৰ কাৰণে ভিডিঅ'টি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় খুজিছোঁ আপোনালোকে সুখে শান্তিৰে থাকক তাৰে কামনা কৰি এই ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ নমস্কাৰ